रंजालि बैसागुनि गाबजों समायसारहोदों बाक्सानि गुबुन गुबुन ओनसोलाव दल फेम्फा गंगोनानि देंखोजों गोमसारहोदों अख्रां बार। रंजालि बैसागुजों लोब्बा लाखिनानै गुबुन गुबुन जायगाफ्राव खुंनाय लांदां बैसागु खुंनाय बायदिनो लांदां बिहु बादायलायनाय खुंनाय जादों। जिल्लानिनो सालबारि महकुमानि आनन्द बाजाराव बिहु खुंनायजों लोगोसे लांदां बिहु बादायलायनाय। आनन्द बाजाराव समयन मस'नि बानजायनायाव खुंनाय बे मुखुलि बिहु बादायलायनायाव बाहागो लादों रायजोनि मोन 17 बिहु हानजा। हार्टथ्रब जुबिन गार्गनि गोसोखांथियाव मान बावनानै खुंनाय मुखुलि बिहु बादायलायनायखौ बेखेवो भबानिपुर बिधानसभा बियाबनि बारग' एमएलए पनिधर तालुकदारा। मैं आनंद बजार समन्वय मंचर तरफर पर समूह निউজ चेनेलলৈ मैं धन्यवाद जानाइছোঁ আৰু লগতে অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে বহাগৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আমি 2022 চনৰ পৰা আমাৰ আনন্দ বজাৰ সমন্বয় মঞ্চ বুলি এটা গোষ্ঠী গঢ়ি উঠিছে আৰু এই মঞ্চৰ জৰিয়তে আমি প্ৰতি বছৰে ইয়াত বিহু উদযাপন কৰি আহিছোঁ আৰু অনবাৰৰ দৰে এইবাৰো আমি এই বিহুখনি উদযাপন কৰাৰ কাৰণে যোজা কৰিছোঁ। আজি অৱশ্যে আমাৰ অনবাৰতকৈ অলপমান দেৰিকৈ আৰম্ভ হ'ল বিভিন্ন সুবিধাৰ কাৰণে। যিয়ে নহওক আমি আমাৰ যি ৰাইজ আছে আমি ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আৰু আমি এই মঞ্চৰ যি সদস্যসকল আছে এই সদস্যসকলৰ যি শ্ৰম আৰু আৰ্থিকভাৱে তেওঁলোকে সহায় সহযোগ কৰিছে আৰু এই আৰ্থিক আমাৰ বহুত অসুবিধা হৈছে এইবাৰ চলোৱাৰ কাৰণে, কাৰণ আগৰ কেইবাৰ আমি চৰকাৰৰ পৰা মানে যিটো পইচা অনুদান দিছিলে সেই অনুদানখিনি আমি পাইছিলোঁ। এইবাৰ কিন্তু আমি সেই অনুদান পোৱা নাই, কিন্তু তথাপি আমি সদস্যবিলাকৰ যিটো সদিচ্ছা আৰু এই সদিচ্ছাৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱে সহায় কৰিছে আৰু তেনেকৈ আমি এই বিহুখন উদযাপন কৰিছোঁ এইবাৰ। গতিকে আমি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আছিলে মঞ্চৰ পতাকা উত্তোলন, তাৰপিছতে আমাৰ বিহুৰ পতাকা উত্তোলন, তাৰপিছত আছিলে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গ আমাৰ অসমৰ হিয়াৰ মুঠো মানে জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি পাতিছোঁ আৰু আমাৰ শ্বহীদ তৰ্পণ এই 4টা কাৰ্যসূচী। তাৰে লগতে আমি গছপুলি ৰোপণ মানে ৰোপণ কৰিছোঁ যাতে আমাৰ বিশ্বৰ যিটো মানে হেৰি হৈ আছে আমাৰ এটা যিটো গোলকীয় উষ্ণতা বুলি কয়, গোলকীয় উষ্ণতাৰ মানে যিটো মানে সৃষ্টি হৈছে তাৰ কাৰণে যাতে আমি পৃথিৱীখন সেউজীয়া কৰি ৰাখিব পাৰোঁ সেইকাৰণে আমি অন্যান্য কাৰ্যসূচীৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচীও ৰাখিছোঁ আৰু সেই গছডাল যাতে আমি যতনাই ৰাখিব পাৰোঁ বা যাক ঠিকমতে কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থাও কৰিছোঁ আৰু অইন বছৰ ঠিক একেধৰণে আমি এই কাৰ্যসূচীবিলাক পালন কৰিছোঁ।